আপোনালোকৰ আজি আমাৰ লগৰ এজনীয়ে পাৰ্টি দিব আমি খাব যাব ওলাই আছোঁ সেইয়া ওলাইছে আহিছে পালিহি চা এইজনী এজনী আহিছে পাই গ'লিহি আহ এখন থৈ যা নহ'লে বৰ্তমান আমি বাইপাছ পালোহি এয়া আহি আছোঁ আমাৰ যোনে স্কুটি চলাই আহি আছে বিন্দাছ তাই নতুন এখন গাড়ী ভেস্পা পুৰা চলাইছে তাই তোমাৰ চলাই কেনেকুৱা লাগিছে এখন এক্সপিৰিয়েঞ্চ কোৱাচোন চলাই কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ ক'বলৈ গ'লে বাৰু এইটো ভেস্পাখন ল'বলৈ মোৰ এটা সপোনেই আছিলে যেতিয়াৰ পৰা ওলাইছিলে তেতিয়াৰ পৰা এইকেইজনী ব্লগত উঠিবলৈ এই আমাৰ বৰ্ণালীৰ প্ৰণছে বৰ্ণালী এফালে চা অঁ ইয়াতে মানে নহয় মানে ন মানে এইখনো হয় আৰু এখন ইয়াত নোসোমাই মানে এটি নতুনকৈ এখন খুলিছে তাতে যাব বিচাৰিছে যাওঁ বোলা আৰে চল গৰি লে যাব তোকে মোৰ ডাৱৰীয়া কৰি দিছে পাই গ'লোহি আমি গুগল পে হ'ব নহয় পালোহি খাবৰ কাৰণে চবে ৰৈ আছো আৰু খাবৰ কাৰণে ৰখি আছোঁ কি খাবি তহঁতি তাকে চাওঁ কিবা খুৱাই এজনী আমাৰ পনশ্ৰী বাইদেউ জোনমণি বাইদেউ নমস্কাৰ বৰ্ণালী বাইদেউ আৰু মই দীপিকা বাইদেউ হাই মোৰ বহুত ফটো তেতিয়া আমি কফি খাই লওঁ কফি আহিছে এয়া বৰ দিছেহে সেইটোৱে আহে ফাৰ্ষ্ট কফি খাই লওঁ মই হ'লে কফিটো একদম এনেকৈ খাম দেই খা খা কেনেকৈ খাচোন কফি মই কিবা এটা আইঐ খাওঁ কাৰণ মই বহুত ভোকত আছোঁ কাৰণ ডিউটিৰ পৰা বাহিৰে বাহিৰে আহিছোঁ ন বহুত ভোকত আছোঁ মই মানে খাব আমি মানে গোটেইকেইজন ডিউটিৰ পৰা ডাইৰেক্ট ইয়ালৈ আহিছোঁ আৰু ৰাতিপুৱা মানে মই ডায়েটিঙত থাকোঁ ন একো খোৱা নাই চ' মই এতিয়া কফিটো খাবই লাগিব ঠিক আছে খা খা এইটো মোৰ ন নিমখ অকণ কেলে দি দিছে নিমখ দিছে কুকুৰকেইটা কামুৰিব নি খেদি দিওঁ না জোনমণি চলে যাওঁ জোনমণি
বাইদেউখিনি লৈ যাব। আপোনাৰ ঘৰ ক'ত? ঘৰ ক'ত বাইদেউ? ওচৰতে। আমাৰ কাপবিলাকত লিপষ্টিক লাগি গৈছে দেই। 1 2 3 4 5 6 7 8 9 তাই মানে হিচাপত লাগিছে আৰু কমকৈ আহিলে। 4 5 6 7 ইয়াত বেঙেনা নিদিলে। এইটোত বেঙেনা নাই। এইটোত বেঙেনা নাই। এইটো কি বেঙেনা? এইটোৱে বেঙেনা। ঠিক আছে। কি নিদিলে তোমালোক? ঐ মই এখন নিবলৈ বিচাৰিছোঁ ওচৰলৈ, কেনেকৈ খাম ইমান দূৰৰ পৰা? আকৌ সেইটো মই হাত কি হাত ঐ মই এনেকৈ খাব লাগিব। খালে আকৌ হাত দুজনী কি কি হয় দালি আৰু এইকেইটা পানীগাঁও ক'ত? অঁ হলাল গাঁও। মই সেইফালৰ ছোৱালীহে হয় নি? আহিব ৰ মই কটীয়া নহয় আৰু দে। পুৰা চুটাইছে। প্ৰেজেণ্টটো পেণ্ডিং হৈ আছে দেই জন্মনি পিছতে দিম দেই পেণ্ডিং হৈ আছে তোমাৰ বাৰ্থডে হ'ব তোক গৈ দিবা টাইপত বনোৱা হয়। চবেই খাই ভাল পাব, সকলো আহিব বুলি আশা কৰিছোঁ। আৰু পৰিৱেশটো বহুত ধুনীয়া, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, পূৰা গাঁৱলীয়া নিচিনা, কিন্তু বহুত ভাল লাগে। আপোনালোকে আহিব এবাৰ। নাৰ্চাৰীত যাওঁ নেকি? এতিয়া আমি নাৰ্চাৰীত সোমাম। এতিয়া চাম তাতে কেনেকুৱা ধৰণৰ ফুল আছে। ৰাস্তাটো বৰষুণ দিয়াৰ কাৰণে অলপ বেয়া হৈ আছে ন? তো নতুন স্কুটিখন গেলা জেগাত ভৰাই দিছোঁ। নামক বাইদেউ। থৈ দে, থৈ দে। নাৰ্চাৰী নাম কি? নন্দন কানন। চাম কেনেকুৱা ফুল আছে। ধুনীয়া ফুলবিলাক আছে ন?
এইকেইটা দামী কম বুলি দেখি কোনকেইটা এইকেইটা বহুত ধুনীয়া ধুনীয়া এটা মিলিবোৰ ডাঙৰ হ'ব যেনে সৰু এই কি মনত বেয়া আছ দেই কি কৰিছ তহঁতি ফটো ক্লিক কৰিব লাগিছিলে ফুল চাবলৈ আহিছিলোঁ বহুত ধুনীয়া ধুনীয়া ফুল আছে দেই এই আমি নাৰ্চাৰীত ফুল চাই আছোঁ কোনখিনি পচন্দ হৈছে চা ডাঙৰ ডাঙৰকৈ আমাৰ ঘৰত আছে কিন্তু সৰু সৰু এইটো ফুল আগতে আমাৰ ঘৰত আছিল এইবিলাক ইমান সময় টাইম দিয়ে নি এইখিনি কি ফুল বুলি কয় কোনখিনি এইটো এই নাৰিকল ফুল চাগে নাৰিকল পুলি কোনখিনি এইখিনি নাৰিকল পুলি মই বোলো কিবা ফুল বা তহঁতি কি ফুল নাচাওঁ নি আকৌ সুধোগে মানুহে সুধিব এইকেইটা হেৰি নেকি এইটো কি সৰু হৈ আছে আৰু কিনো নামটো কিনো এইটো এইটো ফুটবল টাইপত হৈ যায় ন এইটো কি কি নামটো কিনো অঁ ৰেটটো কিমান নো ইয়াৰ 3000 ন বৰষুণ দিব এতিয়া ভিডিঅ' কৰিছোঁ দেই ইয়াত বহুত ধুনীয়া ধুনীয়া ফুল আছে নন্দন কানন হয় আপোনালোকে আহিব পাৰে ইয়াতে মন পচন্দৰ ফুল নিব পাৰিব দাদা ৰুই আছে নেকি কি ফুল হয়নো কি ক'লে ছিজনেল ফুল ফুল বৰ ধুনীয়া লাগিছে এইখিনি ফুল ৰুই থৈছে হোৱাগৈ নাই আৰু ডাঙৰ ডাঙৰ হোৱাগৈ নাই বহুত ধুনীয়াকৈ সজাই থৈছে ন নৱেম্বৰত ন নতুন আহি যাব কোনটো এইটোত মোৰ ঘৰত আছে কিন্তু বেলেগ ডিজাইন আমাৰ ঘৰত থকাটো অলপ বেছি গ্ৰীণ এইটো সেইটো নহয় জানো এল'ভেৰা নিচিনা এল'ভেৰাকেইটা বহুত ধুনীয়া লাগিছে এইবিলাক থাকি চাগে বৰ ভাল লাগে ন অঁ ফ্লাৱাৰখিনি আছে ন ধুনীয়া বিভিন্ন ধৰণৰ ফুল আছে ইয়াত বহুত ধুনীয়াকৈ সজাই থোৱা আছে ইয়াতে কোনটো কি নাম এইকেইটা ফুল ভাল লাগিব এইটো আছে মই নিছোঁ এতিয়া মোৰ ৰুমত থৈছোঁ স্পাইডাৰ কি কয় লাকি বেম্বো হয় জানো এইটা এইটো লাকি বেম্বো হয় বেলেগ লাকি বেম্বো হয় এইটো পখিলা এটা পইচা চাগে নেকি উমাৰ না পখিলা
ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আপোনালোকৰ যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি দিয়ে নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো টিপি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।